নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে কেইটামান নতুন খবৰ আছে। প্ৰথমতে মই বাতৰিটো দেখাব বিচাৰিছোঁ। শিক্ষামন্ত্ৰীৰ ঘোষণা, নতুন আৰ্হিৰে ৰিমছেপ পুনৰ প্ৰয়োগ কৰা হ'ব। আগতে শিক্ষকৰ উপস্থিতি আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ বাবে অসম চৰকাৰে শিক্ষা বিভাগে এটা এপৰ কথা কৈছিলে, ৰিমছেপ। সেইটো পুনৰাই আকৌ ডিজাইন কৰি আকৌ পুনৰ এপটো এপত সকলোৱে এটেণ্ডেঞ্চ দিব লাগিব। গতিকে সেইখিনি কথা আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে সংবাদমেলত। তাৰপিছত ইয়াত আপুনি যদি তললৈ চাই আপোনালোকে ইয়াত লিখা আছে 15 আগষ্টৰ আশে-পাশে শিক্ষা বিভাগত আৰু নিযুক্তি হ'ব, আৰু ছেপ্টেম্বৰ মাহতো হ'ব শিক্ষক নিযুক্তি। গতিকে যিসকল টেট পাছ কৰি LP, UP বা হাইস্কুলত টেট পাছ কৰি আছে বৰ্তমান, তেওঁলোকৰ বাবে এটা ভাল খবৰ। যিহেতু শিক্ষামন্ত্ৰীয়ে আজি ঘোষণা কৰিছে আগষ্টৰ আগে-পাগে বা ছেপ্টেম্বৰত শিক্ষকৰ নিযুক্তি হ'ব। 15 আগষ্টৰ আগে-পাগে শিক্ষা বিভাগত যিহেতু পোষ্ট ওলাব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। এয়া আছিলে আপোনালোকৰ ভাল খবৰটো। ধন্যবাদ। জয় আই অসম।